হাই ফ্ৰেণ্ডছ, আজি কথা পাতিম যে বগা ছোৱালী ভাল নে ক'লা ছোৱালী ভাল। আচলতে ভাল বুলি নহয় বগা ছোৱালী নে ক'লা ছোৱালী, আমি চবেই চইচ কৰোঁ মেক্সিমামে বগা ছোৱালী। ক'লা ছোৱালীক আমি বেয়া পাওঁ, চইচ নকৰোঁ। বেয়া পাওঁ মানে চইচ নকৰোঁ বিয়া পাতিবলৈ বা গাৰ্লফ্ৰেণ্ড বনাবলৈ। সেইটো সঁচা কথা ক'বলৈ মানুহে লাজ কৰে। ক'লা খুব কমেই চইচ কৰে বা ছেকেণ্ড অপশ্যন হৈ যায়। কিন্তু কথাটো হ'ল কি, চবৰ ক্ষেত্ৰত নহয়, মেক্সিমামৰ ক্ষেত্ৰত কৈ আছোঁ। কথাটো শেষলৈ শুনিলে গম পাব কথাটো কি। এতিয়া কথাটো হ'ল কি, বগা আৰু ক'লা অৱস্থাত বস্তুটো আজিকালি মানুহে ক'বলৈ টান পায়। আজিকালি মানুহে শিক্ষা দীক্ষা হৈছে কাৰণে চবেই কয় যে আমি নাভাবোঁ। ছোৱালীবোৰে কয় যে মানে ক'লা বগা লগত কি কথা আছে, এক্সটাৰ্নেল বিউটি কিবা কিবি। ল'ৰাবিলাকৰ লেকচাৰ দিয়ে এক্সটাৰ্নেল বিউটিৰ কাম নাই, ইনাৰ বিউটি লাগে, অমুক তমুক। কিন্তু এইটো মুখৰ কথা যেনহে লাগে। কিয় মুখৰ কথা যেন লাগে? সেইকাৰণে যদি ক'লা বগালৈ কথাই নাই, ছোৱালীবিলাকে নাভাবে, ল'ৰাবিলাকেও নাভাবে, তেনেহ'লে এই বগা হোৱা ক্ৰীমবিলাক চবেই কিয় ঘঁহি থাকে, ছোৱালীবিলাকে কিয় কিনি ঘঁহি থাকে? আৰু যদি নঘঁহিলে হয় তেনেহ'লে এডভাৰটাইজমেণ্ট কৰোঁতে সেই ডাঙৰ কোম্পানীবিলাকে কিয় 10 দিনতে বগা হোৱা, 1 মাহতে বগা হোৱা বুলি এডভাৰটাইজ মাৰে? তাৰমানে সেইটো এটা কৌশল। তেওঁলোকেও জানে যে চবেই বগা হ'ব বিচাৰে, ক'লাখিনিও বগা হ'ব বিচাৰে, বগা হ'লে মানে ধুনীয়া সেইটো বিচাৰে। সেইকাৰণে তেওঁলোকে সেই এডভাৰটাইজটো মাৰে। তাৰ পৰা এইটো কথা গম পোৱা যায় যে আমি ইমানখিনি শিক্ষিত এতিয়ালৈ হোৱা নাই যে ক'লা বগালৈ কোনো কথা নাই, মানুহৰ বৰণ লৈ কোনো কথা নাই। গতিকে এই কথাটো আমি এতিয়াও যে শিক্ষিত হোৱা নাই, এই এডভাৰটাইজমেণ্টবিলাকৰ পৰা গম পোৱা যায়। যদি আমি সঁচাকৈ সেই মাত্ৰা শিক্ষিত হ'লোঁ হয়, তেনেহ'লে তেওঁলোকে সেইবিলাক এডভাৰটাইজমেণ্ট বন্ধ কৰি কিবা বেলেগ ধৰণৰ এডভাৰটাইজমেণ্ট কৰিলে হয়। স্কিনৰ কেয়াৰৰ কাৰণে বহুতে কিবা কিবি কৰে, ইটছ গুড, বাট সকলোৱে সেইটো কাৰণে নহয়। বগা হ'ব বহুতেই বিচাৰে আৰু বগা মানুহ বহুতে চইচ কৰে। গতিকে এইটোৰ পৰা গম পোৱা যায় যে আমি কিমান দূৰ শিক্ষিত হৈছোঁ, কিমান দূৰ শিক্ষিত হোৱা নাই।